হেল্ল' ফ্ৰেণ্ডছ, আজি চকৌ নতুন এটা ভিডিঅ'লৈ আজি আপোনালোকৰ লগত আলোচনা কৰিম। ধুনীয়া এটা ঘৰ আপোনালোকক দেখাম। ঘৰটোৰ মেজাৰমেণ্ট ক'ত কিমান দিয়া হৈছে, কেনেকুৱা চাইজবোৰ কেনেকুৱা প্লেচ কৰা হৈছে, ঘৰটো দেখিলে আপোনালোকে নিশ্চয় ভাল পাব। তো ইমান সৰু এৰিয়াত ইমানখিনি প্লেচ কৰা হৈছে, অনলি 540 স্কুৱাৰ ফিট টোটেল ঘৰটোত। তো বনাওঁতে কিমান টকা খৰচ যায় ডিটেইলছ আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ভিডিঅ'টো আৰম্ভ কৰাত আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, যোনে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকুৱা নতুন নতুন ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিব। তো প্ৰথমতে আপোনালোকক ঘৰৰ মেজাৰমেণ্টটো কৈ দিছোঁ। ঘৰৰ যিটো মেজাৰমেণ্ট আছে 25 ফিট বাই 20 ফিট আছে। এই 25 ফিট বাই 20 ফিটৰ ভিতৰত গোটেইখিনি প্লেচ কৰা হৈছে। আগফালে যিটো আপোনালোকে প্ৰজেকশ্যন এটা দেখা পাব, তাক 4 ফিট বাহিৰত ওলাই লৈ যোৱা হৈছে আৰু এইটো ছাইডত 4 ফিট বাৰাণ্ডা ওলাই লৈ অহা হৈছে। এইখিনি গোটেই প্ৰজেকশ্যন দিয়া হৈছে। আপোনালোকে ভিতৰত চালে গম পাব প্লেনিংটো কেনেকৈ দিয়া হৈছে। ইয়াত দুটা মেইন উইণ্ডো দিয়া হৈছে আৰু দেখিছে চবফালে সাজা দিয়া হৈছে। এইটো কিন্তু আছাম টাইপ ঘৰ, ওপৰত টিন লগোৱা হৈছে, বাহিৰৰ পৰা দেখা গৈ আছে বিল্ডিং চিষ্টেম। তো লাহে লাহে ভিতৰত আপোনালোকক দেখাই দিওঁ। ইয়াত চাওক 3টা পোষ্ট দিয়া হৈছে, কাৰণ এইফালে বাৰাণ্ডা এটা ৰখা হৈছে, সৰু বাৰাণ্ডা এখন ৰখা হৈছে। ইয়াত বাৰাণ্ডাত উঠি কিনে আপোনালোকে এইটো চাওক, ইয়াত ডাঙৰ এটা উইণ্ডো আছে আৰু ৱালবোৰ দেখিছে পেটাৰ্ণ ডিজাইনটো দেখিছে। ৱালবোৰ এনেকৈ ষ্ট্ৰিপ কাটিং কৰা হৈছে। এনেকুৱা কাটিং কৰিলে কিছুমান যদি ক্ৰেক চেৰেক আহে দেখা নাযায় আৰু ডিজাইন এটা বহুত ধুনীয়া দেখি। এইটো সোমাই কিনে আপোনালোকে গোটেইটো এইটো হল পাব। ইফালৰ পৰা ষ্টাৰ্ট কৰি ইফাললৈকে হল, তাৰপিছত ড্ৰয়িং ৰুম আপোনালোকে যিটো হিচাপে ইউজ কৰিব পাৰে গোটেইখিনি ইয়াত বনাব পাৰিব। গোটেই 25 ফিটটো অ'পেন আছে এটা ছাইড, তাৰমানে সৰু স্পেচ, গোটেইখিনি অলপ অ'পেন স্পেচ দিবলৈ চেষ্টা কৰা হৈছে। এইটো কমন লেট্ৰিন বাথৰুম আৰু ইফালে এটা বেডৰুম আছে আৰু ইফালে এটা ৰুম আছে। তো এই ৰুমৰ লগত এইটোৰ লগতো চাওক, এইটো কমন লেট্ৰিন বাথৰুম এটাচ কৰি দিয়া হৈছে এইটো মাজত, আৰু ইফালে যিটো ৰুম আছে এইটোৰ লগতো আৰু এটা লেট্ৰিন বাথৰুম ইফালৰ পৰা এটাচ কৰি দিয়া হৈছে। তো গোটেইখিনি ধুনীয়াকৈ প্লেচ কৰা হৈছে। ওপৰত ফল চিলিং লগোৱা হৈ আছে আৰু এয়াৰ চাৰ্কুলেশ্যনৰ কাৰণে দেখিছে চবফালে উইণ্ডো প্লেচ কৰা হৈছে। আৰু এইটো ডোৰ দিয়া হৈছে আগফালে সৰু বেলকনি চিষ্টেম এটা ৰখা হ'ব, যাতে ধুনীয়াকৈ বহি তাত ৰোড আছে আগফালে, তাতে ফ্ৰণ্ট এলিভেশ্যনৰ কাৰণে ধুনীয়া দেখি আগফালৰ পৰা। তো চবফালে ফল চিলিং লগোৱা হৈছে, দেখিছে এইটো বহুত ধুনীয়াকৈ ডিজাইন কৰা হৈ আছে। বহুত সৰু ঘৰ, কিন্তু ইয়াৰ ভিতৰতে গোটেইখিনি প্লেচ কৰিবলৈ চেষ্টা কৰা হৈছে। তো বাহিৰৰ ফালে চাওক আপোনালোকে, বাহিৰৰ ফালে ডিজাইনটো আপোনালোকে দেখিছে গোটেইখিনি প্লাষ্টাৰতো ডিজাইন কৰা হৈছে। প্লাষ্টাৰটো আপোনালোকে ধুনীয়াকৈ কৰিলে ঘৰটো আৰু ধুনীয়া দেখি। ওপৰত যিটো সাজা ওলাই হৈ আছে, উইণ্ডোৰ ওপৰত যিটো সাজা দেখিছে এইটো 18 ইঞ্চি বাহিৰত ওলাই লোৱা হৈছে আৰু ওপৰত যিটো সাজা দেখিছে এইটো 18 ইঞ্চি বাহিৰত ওলোৱা হৈছে, কিন্তু তাৰ ওপৰত যিটো দেখিছে আপোনালোকে ষ্টেপ চিধা, এইটো 3 ইঞ্চি ৱাল এটা দিয়া হৈছে যাতে টিনটো দেখা নাযায়। এই 18 ইঞ্চি ওলোৱাৰ মেইন কাৰণটো হ'ল ওপৰত যাতে টিনৰ পানীটো যিটো আছে এই পানীটো ইয়াত পৰি ড্ৰেইন আউট হৈ যাব পাৰে বাহিৰত, সেইকাৰণে এনেকৈ ডিজাইনটো দিয়া হৈছে যাতে বৰষুণৰ পানীটো ইফেক্ট নকৰে ভিতৰত। আৰু ওপৰত দেখিছে এনেকুৱা ডিজাইনটো, এইটো আপোনাৰ 3 ইঞ্চি ৱাল যিটো আছে 3 ইঞ্চি ৱাল দি তাত চবফালে বৰ্ডাৰ দি দিয়া হৈছে, যাতে ঘৰৰ এটা লুকছ আহে, টিনটোও দেখা নাযায় আৰু চবফালে যাতে লুকছ এটা বহুত ধুনীয়া দেখি ঘৰটোৰ। ইফালে আপোনাৰ দেখা পাইছে অলপ, ইফালে মই ফ্ৰণ্টৰ ছাইডত ৰোড ছাইডত অলপ মই দেখাই দিওঁ আপোনালোকক, যাতে আপোনালোকে ক্লিয়াৰলি গম পায়। তো ইয়াত পোষ্ট আগফালে দেখিলে এইটো চাওক, ইয়াৰ পৰা ইয়াতো বাৰাণ্ডাটো অলপ সৰু কৰি দিয়া হৈছে, কাৰণ অলপ কাটি হ'লে এটা প্ৰজেকশ্যন এটা থাকে ৰোডৰ এংগেলৰ লগত, যদি আপোনালোকে মিলাই দিয়ে তো ঘৰটো বহুত ধুনীয়া দেখি, ঘৰৰ এটা ডিজাইন আহে। তো এইখিনি এৰিয়াত দেখিলে আপোনালোকে এইটো গোটেই ঘৰ, এইখিনি পজিশ্যনত আপোনালোকে দেখিলে গম পাব। এইটো চাওক ভিতৰত যিটো পজিশ্যন দেখালোঁ, এইফালে বাহিৰত বেলকনি থাকিব, আগফালে তাত বহিবলৈ চব এৰিয়া থাকিব, বহুত ধুনীয়া লুকছ এটা আহিব। ইয়াৰ প্লেইন ঠাইত দিয়া হৈছে 3 ফিট। আপোনালোকে প্লাষ্টাৰবোৰ এনেকৈ কৰিব পাৰে, এনেকৈ কৰিলে কালাৰ যেতিয়া আপোনালোকে বৰ্ডাৰবোৰত ভিতৰে গ্ৰিড যিটো কাটা হৈছে, ভিতৰে যেতিয়া ব্লেক কালাৰ মাৰিব, গ্ৰে কালাৰ মাৰক নাইবা বেলেগ ধৰণৰ কালাৰ যেতিয়া মাৰিব আপোনালোকে বহুত ধুনীয়া দেখিব। এইখিনি পজিশ্যন 4 ফিট আছে। আপোনালোকে যদি ছেইম ডিজাইনত ঘৰটো বনায় বহুত ধুনীয়া আহিব লুকছটো। চাওক আগফালে গোটেই প্লাষ্টাৰ কৰি দিয়া হ'ব, গোটেই আগফালে এনেকৈ দিয়া হ'ব। যদি আপোনালোকে ইচ্ছা কৰে আগফালে ফ্ৰণ্টত গ্ৰিল লগাব পাৰে। তো বাহিৰৰ অলপ দূৰৰ পৰা মই দেখাইছোঁ ঘৰটো। এইটো চাওক ওপৰত টিন লগোৱা, এইটো 4 চালৰ টিন লগোৱা হৈছে। আপোনালোকে ছেইম ডিজাইনৰ টিনটো লগাব, তেতিয়াহ'লে ঘৰৰ লুকছটো আৰু ধুনীয়া আহিব। ঘৰৰ লুকছটো এইটো বহুত ধুনীয়া লাগিছে ঘৰটো। এইটো চাওক আপোনালোকৰ চবফালে ওপৰতো টিন, এইটো চাওক টিনটো এইটো লগোৱা হৈছে বহুত ধুনীয়াকৈ। এইফালে এটা চাল বেকা কৰি দিয়া হৈছে চবফালৰ পৰা, এইটো 4 চালৰ চাল লগোৱা হৈছে।
তো এতিয়া আহিছোঁ আমি মেইন কথাটোলৈ। এতিয়া আমি আলোচনা কৰিম ইয়াত বনাওঁতে কিমান টকা খৰচ গৈছে। চাওক ইমান সৰু ঘৰ কিন্তু ডিজাইন বহুত, আপোনালোকে দেখিছে চবফালে বিট কটা হৈছে। ইয়াত লেবাৰ চাৰ্জ বহুত টকা খৰচ গৈছে আৰু যিটো এইটো লেণ্ডটো ল' লেভেল আছিল সেইকাৰণে এই ঘৰটোত স্পেচিয়েলি এই ঘৰটোত পইচা খৰচ বেছি গৈছে। কিন্তু আপোনালোকে যদি প্লেন এৰিয়াত আপোনালোকৰ নিজৰ ঘৰত এৰিয়াত বনাব বিচাৰে তেন্তে 6 to 7 লাখৰ ভিতৰত আপোনাৰ গোটেই ঘৰটো ফিনিচিং হৈ যাব ছেম ডিজাইনত। কিন্তু ইয়াত অলপ খৰচ বেছি গৈছে, 10+ অলৰেডি গুচি গৈছে আৰু ফিনিচিং বাকী আছে। তো আপোনালোকে ক'ব পাৰে ইমান সৰু ঘৰত ইমান টকা খৰচ কিয় কৰিব লাগে, কিন্তু এনেকুৱা ঘৰ বহুত দেখিবলৈ ধুনীয়া হয়। আপোনালোকে RCC বনোৱাতকৈ RCC যদি ছেম ডিজাইনত বনাব যায় আৰু বহুত টকা খৰচ হ'ব। সেইকাৰণে এনেকুৱা ছিষ্টেমত আপোনালোকে ঘৰটো বনাব পাৰে। আপোনালোকৰ প্লেন এৰিয়াত যদি আপোনালোকে বনায় 6 to 7 লাখৰ ভিতৰত আপোনাৰ ঘৰটো ক্লিয়াৰ কৰিব পাৰিব। তো এতিয়া মই আপোনালোকক অলপ ষ্ট্ৰাকচাৰেল পাৰ্টটো কৈ দিওঁ, মানে ৰড কিমান ইউজ হৈছে, কেনেকৈ ইউজ হৈছে বস্তুবোৰ। তো ইয়াত চাওক আপোনালোকৰ যিটো পোষ্ট যিবোৰ দেখিছে ঘৰৰ ভিতৰত হওক বাহিৰত হওক গোটেই পোষ্টবোৰত 10 mm 4টাকৈ ৰড দিয়া হৈছে। তো আপোনালোকে 10 mm ৰড দিব পাৰে আৰু টাইবিম যিটো আছে গ্ৰাউণ্ডৰ টাইবিম এইটো আপোনালোকে 12 mm ৰড ইউজ কৰিব, কাৰণ এইটো বহুত ল' লেভেলত আপোনালোকে বনোৱা হৈছে। আপোনালোকে নৰ্মেলি বনালেও 12 mm ৰড আপোনালোকে টাইবিমৰ কাৰণে ইউজ কৰিব। আৰু ওপৰত প্লিন যিটো গাঁথনি দিয়া হৈছে এইটো 10 ইঞ্চি বাহিৰে আৰু ভিতৰত 5 ইঞ্চি আছে। আপোনালোকে গোটেই ঘৰটোৰ ৱালবোৰ 5 ইঞ্চি দিব পাৰে, 3 ইঞ্চি দিব পাৰে, কিন্তু মই ছাজেষ্ট কৰোঁ আপোনালোকে 5 ইঞ্চি ৱাল দিব, অলপ হেভি হ'ব ঘৰটো। এইটো গোটেই ঘৰটো ফ্ল'ৰ ঢালাই কৰা হৈছে, ফ্ল'ৰ গোটেইখিনি ঢালাই কৰা হৈছে। আপোনালোকে ইচ্ছা কৰিলে গোটেই ইটা ব্ৰিক চলিং কৰি অনলি ফ্ল'ৰ প্লাষ্টাৰ কৰি দিব পাৰে, অলপ খৰচটো কমিব। তো ইয়াত চিলিং লগোৱা হৈছে, ইয়াত চিলিঙৰ ভিবৰ্ডৰ চিলিং লগোৱা হৈছে যিটো 40 to 45ৰ ভিতৰত ৰেট পৰে। আপোনালোকে ইচ্ছা কৰিলে জিপছাম বৰ্ডৰ চিলিং লগাব পাৰে যিটো 60 to 65ৰ ভিতৰত ৰেট পৰিব। এইটো আৰু দেখিবলৈ আৰু ধুনীয়া হ'ব। গোটেই স্পেচিফিকেশ্যনখিনি আপোনালোকে গম পালে। ইয়াত লেট্ৰিন বাথৰুম গোটেই ভিতৰত এটাচ কৰা হৈছে। তো আপোনালোকে মোটামুটি এটা আইডিয়া পাব যদি আপোনালোকে এনেকুৱা টাইপৰ ঘৰ বনায়। তো আশা কৰিছোঁ গোটেই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব। তো যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কমেণ্টছ আৰু শ্বেয়াৰ কৰিব। থেংক ইউ ছ' মাছ।